Hello guys, welcome back to my YouTube channel Sushanta Kumar Vlogs. So guys, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মোৰ তৰফৰ পৰা আপোনালোক সকলোকে হেপী 1 জানুৱাৰী। তো গাইজ হেপী নিউ ইয়েৰ 2023 2023। তো গাইজ আজি যিহেতু 1 জানুৱাৰী, তো 1 জানুৱাৰী, সেইবাবে গাইজ আমি যাইছোঁ ৰঙিয়াৰ শংকৰদেৱৰ জিলা নামঘৰত। আৰু গাইজ বায়ু কয় হেপী নিউ ইয়েৰ গাইজ। তো গাইজ এতিয়া যাওঁ আৰু এই চিলভাৰ কুৰ্তা পিন্ধি যাওঁ শংকৰদেৱৰ জিলা নামঘৰত উপস্থিত ৰঙিয়াত যাওঁ আজি 1 জানুৱাৰী বুলি। তাতে আমি দৰ্শন কৰি লওঁ। ফাৰ্ষ্ট নামঘৰতে আমি দৰ্শনটো কৰি লওঁ। তো গাইজ বলক যাওঁ। তো গাইজ আমি ৰঙিয়াৰ শংকৰদেৱৰ জিলা নামঘৰ আহি পালোঁ আৰু ইয়াত চাকি আৰু ইয়াত তেল লৈছোঁ। নামঘৰ আহি পালোঁ। শংকৰদেৱৰ জয়গুৰু শংকৰদেৱৰ জিলা নামঘৰ। আমি নামঘৰৰ গেটখনেৰে সোমাই আহিলোঁ শংকৰদেৱৰ জিলা নামঘৰ ৰঙিয়াত উপস্থিত। তো গাইজ চাব পাৰে ইমান ধুনীয়া জেগা, মানে গাইজ বহুত ডাঙৰ হয় এৰিয়াটো। তো এতিয়া বহুত মানুহ আহিছে 1 জানুৱাৰী মানে নতুন বছৰৰ নৱবৰ্ষৰ কাৰণে। তো গাইজ বলক সোমাই যাওঁ। আৰু ইয়াত এখন শ্ৰীমন্ত শংকৰদেৱ সংঘ। তো বলক সেৱা এটা কৰি লওঁ আৰু বলক ভিতৰত চাব পাৰে মানুহ আছে, মানে মানুহ আহিবই দিয়কচোন 1 জানুৱাৰীত বহুত মানুহে এনেকৈ আহে। তো গাইজ এতিয়া আমি সেৱা কৰিছোঁ। তো গাইজ হেণ্ডিক বাই কৰিছোঁ। তো গাইজ আপোনালোকে নেদেখিব পাৰে, এই মাৰ কাষৰটো সেইটো মাথাটো দেখিছে চাগে, সেইটো। গাইজ এতিয়া প্ৰসাদ খাব দিছে। এয়া বুট, মুগ, কল, আপেল আৰু নাৰিকল খাইছোঁ গাইজ এতিয়া প্ৰসাদ। তো গাইজ এতিয়া বাপৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে বছৰটো ভালে ভালে যায়। তো গাইজ আমি ৰঙিয়াত উপস্থিত শংকৰদেৱ জিলা নামঘৰৰ পৰা আহিলোঁ, সেৱা কৰি আহিলোঁ। তো গাইজ মই আজিৰ ভিডিঅ'টো মোৰ এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। তো গাইজ মই আপোনালোকক দেখুৱালোঁ 1 জানুৱাৰীত ফাৰ্ষ্ট দৰ্শন নামঘৰত কৰি। তো গাইজ আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো গাইজ এগেইন হেপী নিউ ইয়েৰ 2023। Bye bye guys. Bye bye.